हेलो बंधुসকল আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ ফেচবুকৰ পাছত পাহৰি গ'লে আপুনি কি কৰিব মোৰ এই ভিডিঅ'টো চাওঁ আহক আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে ৰেড কালাৰ বুটামটো ক্লিক কৰক আৰু কিনাৰত থকা বেল আইকনটো ক্লিক কৰক কেতিয়াবা আমাৰ কি হয় আমি কেতিয়াবা পটককে ফেচবুকৰ পাছৱৰ্ড আমি চেঞ্জ কৰি পাওঁ তাৰ পিছত আমি চেঞ্জ কৰাৰ পিছত আমাৰ কেতিয়াবা লগ আউট কৰিবলগীয়া হয় লগ আউট কৰাৰ পিছত আমি কেতিয়াবা আকৌ লগইন কৰিবলগীয়া হয় তেতিয়া আমাৰ কি হয় ফেচবুকৰ পাছৱৰ্ডটো আমি পাহৰি থাকোঁ লগইন যেতিয়া কৰোঁ আমি তাৰপিছত আমি ফোন নম্বৰটো মৰাৰ পিছত আমাৰ পাছৱৰ্ডটো আমি পাহৰি থাকোঁ তেতিয়া আমি কি কৰোঁ আমাৰ মনলৈ যি আহে আমি সেইটো পাছৱৰ্ডে মাৰি দিওঁ আমি সেইটো পাছৱৰ্ড মাৰি থাকোঁতে আমাৰ কি হয় আমাৰ সেই পাছৱৰ্ডটো আমি একদমেই মনত নথকা হৈ যায় তেতিয়া আমি একদম পাহৰি যোৱাৰ পিছত আমি ফেচবুকৰ পাছৱৰ্ডটো আমি চাবলৈ হ'লে কি কৰিব লাগিব মোৰ এই ভিডিঅ'টো চাওঁ আহক প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰত যাব ইয়াত দেখা পাইছে তাৰপিছত দেখা পাব ওপৰত তিনিটা ডট তাত ক্লিক কৰিব ৰাইট চাইডে তাৰপিছত একেবাৰে তলত দেখা পাব ছেটিং তাত ক্লিক কৰিব তাৰপিছত আপুনি এইদৰে দেখা পাব পাছপোৰ্ট প্ৰাইভেচি সিকিউৰিটি এইবিলাক দেখা পাব আপুনি পাছপোৰ্টত ক্লিক কৰিব এতিয়া আপুনি ইয়াতে ফেচবুকৰ পাছপোৰ্ট আৰু ইমেইলৰ পাছপোৰ্ট চেক কৰিব পাৰিব এতিয়া মোৰ ইয়াত দেখা পাইছে facebook.com তাত ক্লিক কৰিম মই ইয়াত দেখা পাইছে ফোন নম্বৰ আৰু পাছপোৰ্ট মোৰ ফেচবুকৰ ফোন নম্বৰ আৰু পাছপোৰ্ট দেখা পাইছে ইয়াত আপুনি ইয়াত ক্লিক কৰি পিনে ফেচবুকৰ পাছৱৰ্ডটো চাব পাৰিব আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো যদি পাহৰি থাকে তেতিয়া মোৰ এই ভিডিঅ' দিয়া ধৰণে আপুনি চেক কৰি চাব তেতিয়া আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো দেখা পাব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে সাবস্ক্ৰাইব কৰক লাইক কৰক লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক ধন্যবাদ